viewers, picnic time. School or family para mane. School staff or picnic. Sitajakhola aisu. Aru sai thikbo video. Dam dhamaka vlog hobo. Hello. Efale Nibi. Hi bolo. Ja Nibi lukaise he. Efale amar gam. Ayushman gam. Jail. আৰু এয়া আলু পাচলি মাংস আৰু এটো জাতীয় ব্ৰেকফাষ্টটো এতিয়া আৰম্ভ হ'ব আৰু খানা পিনা আমাৰ ওচৰত দুটা পাৰ্টি আছে এটা এইটো আৰু এটা এইটো আমি মাজত আমাৰ মানে ৰান্ধনী দাদা দুজনে আহি একদম 8 বজাতে এইখিনি জেগা ৰাখি দিছে এইখিনি মানে ধুনীয়া চাহ বগৰী এজোপা আছে আৰু এফালে চৌকা জ্বলোৱা ষ্টাৰ্ট কৰা হৈছে আৰু তাৰ লগে লগে আপোনালোকে চাই লওক ইয়াৰ পৰিৱেশটো মানে চাৰিওফালৰ নৈসৰ্গিক পৰিৱেশটো চাই লওক ক'ত আমি খানা খাইছো আহি আৰু এফালে চাহ উতলি আছে আমি ব্ৰেকফাষ্টটো কৰিম আৰু তাৰপিছত ওলাই যাম এফালে এজন দাদাই একদম কুটাকটাত লাগিয়ে গ'ল আৰু আমি খাই যাওঁ আৰু কণী বনি আছে কণী বইল হৈ আছে এখন বাছ তেতিয়াৰ পৰা অহা যোৱা কৰি থাকিলে মানে ঠাই পচন্দ হোৱা নাই চাগে আমাৰ মানে দাদাহঁতে আহি সোনকালে জেগা ৰাখিলেহি আমি একদম ধুনীয়া জেগা পাই গ'লো আৰু পুৰা চাহ তামোল মেল অইন কিবা থাকক নাথাকক এইটো লাগিবই তাৰমানে আমাক আৰু পাৰ্টি আহি আছে ক'ত ইফালে যাবগৈ চাগে ইফালে দূৰলৈ যাবগৈ আৰু এটা আহিছে নহয় এইটোক আমি লৈ আহিছোঁ ৰাতিপুৱাই উলিয়াই লৈ আহিছোঁ ন মই তুমি আৰু এটা পিকনিক খাই গ'লাহি নহয় ক'ত খাইছিলা স্কুলৰ পৰা পবিতৰত স্কুলৰ পৰা পিকনিক খালেই ৰাইজে আমাৰ জাতীয় ব্ৰেকফাষ্টটো ব্ৰেড কণী জাম চাহ আমি ভাবিছিলোঁ আৰু মানে বেলেগ কিবা আনিম চাগে কিন্তু একোৱে দেখোন নোলাই গৈ সেইকাৰণে চবেই যি খায় সেইটোৱে আৰু ভাল মানে বগৰীজোপা ওচৰতে জেগা ৰাখি দিলে আৰু শেষে কৰি থৈ যাব নেকি আজি খাওন দিছে এইখিনিতে ওচৰতে এইটো এটা মন্দিৰ আছে মন্দিৰটোকে চাব আহিছোঁ আৰু এইটো ওচৰলৈ গ'লেহে গম পাম আৰু কি মন্দিৰ ওচৰতে পাহাৰখন আছে যে পাহাৰত উঠোগে ৰ'ব অকণমান এতিয়া যে আমি যাৰ পাৰত পিকনিক খাইছোঁ নৈখন সেইখন কিলিং নৈ ৰপ ক্লাইম্বিং কৰা নিচিনা লাগিছে পাহাৰত তলৰ পৰা দেখুওৱা মন্দিৰটো যে এইটো মানে পাহাৰৰ ওপৰলৈ উঠি এনেকৈ দেখি বেয়া উঠিছে দুইটা নামোতেহে গম পাব ভয়বি ক'ব যেতিয়া কেনে পাইছে ৰাইজে ফটো সেশনত লাগি আছে ওপৰৰ পৰা ভিউ চাওক কেনেকুৱা ধুনীয়া ভালকে খোজ কাঢ়িবা তোমালোকে তলৰ পৰা চাওক গোটেইখন কেনেকুৱা ধুনীয়া কেনেকুৱা ধুনীয়া ভিৰ আমাৰ অলকা বাইদেউ বেয়া জুচ ভাগৰ লগা নাই এই বাইদেউ বোলে ভাগৰ লাগিছে আৰু ওপৰলৈ যায় এই আমাৰ দুইগৰাকী আই আহিলোৱে যেতিয়া বোলে আৰু ওপৰলৈ যাওঁ আৰু ওপৰলৈ যায় আমাৰ দুইগৰাকী ভাগৰ লাগিছে এইখিনিতে বোলো ষ্টপ নহয় বোলে আহিলোৱে যেতিয়া ওপৰলৈ যাব নাই লগা ভাগৰ লগা নাই চাওক ওপৰৰ পৰা কেনেকুৱা ধুনীয়া ভিউ তললৈ বিজয়া তামা মেনছে আজি মানে একেবাৰে লগত কোনোবা আহিছে যে আমাক পাত্তাই দিয়া নাই আজি আমাক পাত্তাই দিয়া নাই আমাক ভাল লাগিছে আমাও আহিছে আমাৰ আমিও লৈ আহিছোঁ এই তাতে
ইয়াতে আমি পিকনিক খাইছোঁ এই জোপা বগৰীতে এতিয়া আৰু অলপ ওপৰলৈ আহি আকৌ এবাৰ লৈছোঁ মানে আৰু তলৰ ভিউটো আৰু এইখন কিলিং নদী এয়া একা বেকাকৈ বৈ গৈছে আৰু আগতে যে ইয়াতে এখন নাও আছিলে যিখন মানে বহুত চেষ্টা কৰি উঠাব পৰা নাছিলে এতিয়া তললৈ গুচি গ'ল হেনো নাওখন হাতী ওলাই দেই হাতী ওলাই হাতী ওলাই বোলে হাতীটো হাতীয়ে বাঘো ওলাই তাৰমানে এনে কৈছে মানে এই অঞ্চলৰে দুজন খুৰা আৰু কৈছে আমাক হাতী ওলাই দেই মানে এনেকুৱা জংঘলৰ মাজেৰে চেপেৰে আহিছোঁ যে একেবাৰে ওপৰলৈ হেনো কুঁৱা এটা আছে আৰু সেই কুঁৱাটোকে চাবলৈ আমি এডভেঞ্চাৰ কৰি আছোঁ ইমান চেপে একেবাৰে মানে এই ঠাইখিনিৰ নাম সীতাজখলা কিয় হ'ল জানেনে এইখন আচলতে বাল্মীকি মুনিৰ আশ্ৰম আছিলে আৰু বাল্মীকি মুনিৰ আশ্ৰমতে সীতা আছিলেহি সেই কথাটো আপোনালোকে জানে আৰু সীতাই পানী তুলিবলৈ যোৱা সেই খটখটিৰ চিহ্ন এতিয়াও ইয়াত আছে মই দেখুৱামগৈ আপোনালোকক আকৌ তললৈ নামি গৈ আৰু সেই খটখটিৰ নামেৰে এই ঠাইখিনিৰ নাম সীতাজখলা হ'ল যিহেতু সীতাই সেই খটখটিৰে নামি গৈ পানী তুলিছিলগৈ তলত আছে সেই মন্দিৰৰ চিৰিটোৱে সেই সীতাজখলা মানে সীতা নামি যোৱা খটখটি আৰু মই তললৈ আকৌ যেতিয়া যাম দেখুৱামগৈ আপোনালোকক মন্দিৰৰ ভিতৰৰ ভাগো দেখুৱামগৈ আৰু সীতাজখলা আছে জাগিৰোডৰ আমলিঘাটৰ মানে অলপ ভিতৰলৈ সোমাই আহিব লাগে আৰু আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে দেখিব হাতী ওলোৱাটো সত্য এইফালে হাতীৰ বিষ্ঠা আছে বোলে হাতী ওলাই সঁচাকৈ হয় হাতী ওলোৱাটো এয়া নহ'লে যাবই নি খৰি অনা মানুহ ইমান ওপৰলৈ উঠি খৰি নি আহি নামিব কেনেকে ভাগৰ নালাগে খৰিৰ সৈতে এনেকে নামিবলৈ অভ্যাস তাৰ মানে বাপৰে এয়া মানুহে কেনেকুৱা কষ্ট কৰি জীৱন চলাই আছে ভাবকচোন এই পাহাৰৰ ইমান ওপৰৰ পৰা খৰি লৈ যাব আমি খালী মানুহকেইটা খোজ কাঢ়োতে এই অৱস্থা আমাক এনাৰ্জি থকা মানুহকেইজনী বহি দিছে খৰি নি আছে ইয়াৰ পৰা একে তললৈ যাবগৈ নে বা এয়া ইমান পাহাৰৰ পৰা খৰি নি আছে সেয়া জংঘলত সোমাই ফুৰিছোঁ আহিব ভগৱান এডভেঞ্চাৰ এই ৰাম ক'ত পালোঁ আহি চাওক দেখুৱাই আছোঁ এওঁলোকে ইয়াত কিবা কৰি আছে জুই ধুই মন্দিৰ আছে নেকি ইয়াত ৰাম মন্দিৰ হ'বহে বোলে সেইখিনিতে হ'ব নেকি তেতিয়াহ'লে ওপৰলৈ উঠি আহি চাব লাগিব সেইটো মন্দিৰ হ'লে এয়া কোনটো সংৰক্ষণ কৰি ৰাখিব লাগে আকৌ চাবি দেই গাটোত বহি পোৱাই যাবগৈ এইটোৱে সেই কুঁৱাটো কিন্তু একদম জংঘলেৰে আৱৰি ধৰি আছে পুৰা জংঘল একো মানে দেখাই নাপালোঁ খালি অলপ পকা কৰি থোৱা অৱশিষ্ট থকা নিচিনা আৰু গাঁতটো মানে একো দেখাই নাই চব এয়া জংঘলে মানে এইটোৱে গাঁতটো কোনোবাই যদি কণাই মনাই আহি ইয়াত পৰি যায় কি হ'ব বাৰু অকণমান ভালদৰে চাফ চিকুণকৈ সংৰক্ষণ কৰি ৰাখিব লাগে যিহেতু ইয়ালৈ মানুহ চাবলৈ আহে পৰ্যটক আহে নহয় জানো আৰু ইয়াত এইখিনি ঠাই তেওঁলোকে চাফ চুফ কৰি আছে এইখিনিতে হেনো ৰাম মন্দিৰ এটা সাজিব এয়া অলপ পুৰণি ইটা শিল এনেকুৱা আছে দেখিছেনে এইখিনি আৰু এইজোপা এই বেলগছজোপা মই তেতিয়া যে দেখুৱাইছিলোঁ তলৰ পৰা মানে ওপৰলৈ এই বেলগছজোপাৰ তলিতে এইখিনিতে মানে আৰু মন্দিৰ এটা বনাব ভাল লাগিব ওপৰলৈ আহি চাব পৰা যাব এয়া হাতী খোজ কি বস্ত খোজ বা এইডাল খোজ এতিয়া উভতনি যাত্ৰাত ভৰি নিবিষাই নহয় খালি সাৱধানে লাহে দিয়ে খোজ দিব লাগিব উভতনিত এতিয়া কেমেৰা বন্ধ দেই তল পালোঁ আহি আৰু তল পাই অকণমান বহিছোঁ ইমান ভাগৰ লাগি আহিছে মানে জিৰাইছোঁ আহি আৰু এয়া চাওক এক বাছ মানুহ নামিছে আহি যাত্ৰী আৰু তেওঁলোক তীৰ্থ ভ্ৰমণত আহিছে মানে সীতাজখলা ঠাইখিনিও তীৰ্থ হিচাপে ধৰা যায় যিহেতু এইখন বাল্মীকি মুনিৰ আশ্ৰম আছিল আৰু তেওঁলোকে ইয়াতে ভ্ৰমণৰ কাৰণে আহিছে আৰু গাড়ীখনত লিখি লৈ আহিছে তীৰ্থ ভ্ৰমণ সীতাজখলা বুলি আৰু এতিয়া আটাইখিনিয়ে আমাৰ নিচিনাকৈ সেই ওপৰলৈ যাব বহুত খোজকাঢ়িব লাগে দেই ওপৰলৈ বহুত ওপৰত হয় সেই কুঁৱাটো চাবলৈকে যাব তাৰমানে এই কুঁৱাটো চাবলৈকে বহুত মানুহ যায় আচলতে কুঁৱাটো সংৰক্ষণ কৰিব লাগে আহক এতিয়া সীতাই পানী তুলিবলৈ যোৱা
সেই ঐতিহ্যমণ্ডিত খটখটিটো দেখাওঁ। এইটো যে পাহাৰেই হয় আৰু পাহাৰৰ গাতে এনেকৈ কাটি এই খটখটিৰ সৃষ্টি কৰা হৈছে আৰু এই খটখটিটোৰে নামি গৈ এই সীতাই পানী তুলিছিলেগৈ ক্লিং নদীৰ পৰা আৰু ইয়ালৈ পুনৰ উঠি আহিছিল। এখন বাল্মীকিৰ আশ্ৰম হয়, ইয়ালৈ পুনৰ পানী তুলি উঠি আহিছিলে। আৰু এতিয়া সেই ৰাস্তা যে কৰি দিলে, সেই ৰাস্তাটো আগতে খটখটি আছিল। ৰাস্তাটো বনাওঁতে হেনো এনেকুৱা খটখটি তাতো উদ্ধাৰ হৈছে, কিন্তু এতিয়া ৰাইজৰ সুবিধাৰ কাৰণে সেইটো ৰাস্তা কৰি দিয়া হ'ল, খটখটিখিনি তাৰ তলত সোমাই পৰিল। আৰু মন্দিৰৰ ভিতৰত এইবোৰ বিভিন্ন ধৰণৰ সেই সময়ৰ কিবাকিবি চিহ্ন আৰু মূৰ্তি আদিকে কৰি বিভিন্ন ধৰণৰ কিবাকিবি বস্তু আৰু ইয়াত ধুনীয়াকৈ স্থাপন কৰা হৈছে। ইয়াত যিখিনি আপোনালোকে মূৰ্তিৰ দৰে শিলৰ কটা বস্তু দেখিলে, গোটেইখিনি সেই ওপৰত আছিলে। আমি যে তেতিয়া ওপৰলৈকে গৈছিলোঁ, সেই তাৰ পৰা নমাই আনি ইয়াত মানে এতিয়া অলপ তলত আৰু মন্দিৰটো স্থাপন কৰিলে আহি। ইয়াতো আছে কিবা, ৰ'ব, এইটো এটা ঘৰ। ইয়াত সীতাৰ মূৰ্তি আছে, মানে এইটো সীতা মন্দিৰ বুলি ক'ব পাৰি। আৰু এতিয়া সেই সীতাৰ মূৰ্তি আছে। নাই আমাৰ পিতাই সুধিছে, ইয়াত আগতে সীতা আছিলে, ইয়াত তেতিয়া টাইলছ লগোৱাই আছিল নে? নহয় পিতা, টাইলছ লগোৱা নাছিলে। এয়া মন্দিৰৰ পৰা আমি আৰু এইফালে এয়া মাংস উতলি আছে, আলহী মানে আমি খানা খোৱা জেগা। আৰু এইফালে এয়া এখন মিক্স ভেজ সিজি আছে। এইটো টেডি এটা ওলাইছে আহি, আৰু আমাৰ টিকলা টিকলুবিলাকে বিৰাট মজা পাইছে আৰু মাতো ৰ'ব ইয়ালৈ যাবগৈ ধৰিছে। আহিছে অকণমান জমনি হ'ব আৰু এতিয়া ভাল লাগিব। খানা পিনা ষ্টাৰ্ট। কেনেকুৱা হৈছে? এপাত মোজা নাই, এপাত মোজা আছে। আমাৰ ছাৰে খাই লৈ এতিয়া আকৌ আমাক দি আছে। এতিয়া আমি খাবলৈ বহিছোঁ। তাৰমানে পিকনিক চিকনিক খাই হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনি শেষ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই, ভালে থাকক সকলো। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।